नमस्कार बंधुসকল मोर नाम सौरभ और आपनालोके चाइ आछे सौरभ टेक। आपनालोके तो बोधहय गमे पाय वोडाफोन और आइडिया एकलग हो गइছে। वोडाफोन और आइडिया এই দুটা কোম্পানী একলগ হোৱাৰ বাবে মাৰ্কেটত অতি সোনকালে ভিআই নামৰ এটা নতুন সিম আহিব, যাৰ ফলত वोडाफोन और आइडियार पुराना ইউজাৰসকলৰ মনত কিছুমান কনফিউজন আছে, যিবিলাক মই দূৰ কৰাৰ চেষ্টা কৰিম। এতিয়া কথাটো হল এই দুটা সিম মিলি যে ভিআই সিম হৈছে, যাৰ বাবে আপোনাৰ লগত যদি वोडाफोन সিম হোক বা आइडिया সিমে হোক या सिंगल যদি সিম থাকে তেনেহলে এই সিমবিলাক কি বন্ধ হৈ যাব নেকি? বন্ধুসকল, আপোনালোকৰ কোনো টেনচন লোৱাৰ দৰকাৰ নাই। এই নতুন সিমটো আহাৰ পাছতো আপোনালোকৰ ওচৰত যদি পুৰানা সিম থাকে সেইটো আপুনি ইউজ কৰিব পাৰিব আৰু সেই নাম্বাৰটোও ইউজ কৰিব পাৰিব, সেইটো वोडाफोনে হোক বা আইডিয়া সিমে হোক। আৰু আপোনালোকে যদি এই দুটা সিমৰ ভিতৰত যিকোনো এটা কিনিব খুজি আছে তেনেহলে সেইটোও কিনিব পাৰিব, কাৰণ মাৰ্কেটত এতিয়া ভিআই নামৰ নতুন সিমটো অহা নাই। আৰু वोडाफोन और आइडिया एकलग होৱাৰ আগতে যদি কোনোবাই এই যিকোনো দুটা সিমৰ ভিতৰতে যিকোনো এটাৰ যদি কোনো এটা প্ল্যানৰ ৰিচাৰ্জ কৰিছে তেনেহলে আপুনি সেই ৰিচাৰ্জৰ ভ্যালিডিটি হেক নোহোৱালৈকে আপুনি ইয়াৰ প্ল্যানৰ সুবিধা ল'ব পাৰিব। সো ফ্ৰেন্ড, ভিডিওটো কেনেকুৱা লাগিল? যদি ভাল লাগে লাইক কৰি দিব আৰু তলত এটা কমেন্ট কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।